নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ। যদি আপোনালোকে চাকৰি বিচাৰি আছে বা চাকৰিত এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা মন্তব্য কৰিছে। মন্তব্যটো আপোনালোকে শুনি লওক। ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম, কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে। সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1,000 চাকৰি 1 লাখ চাকৰি। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলো। ছেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গ'ল, তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা ল'ৰা ছোৱালীক আমি চাকৰি দিম।